হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মোৰ ফেচটো দেখি নিশ্চয় গম পাইছে, একদম ঘামি জিমি অৱস্থা নাই। তো আজি অন্য এটা যাত্ৰা আৰম্ভ কৰিছোঁ নতুনকৈ। 18 চনতে এপ্লাই কৰিছিলোঁ আছাম পুলিচত। তো আজি গম পালোঁ যে মোৰ এডমিট আহিছে। তো মই আৰম্ভ কৰিছোঁ আজি দৌৰিবলৈ। তো আজি আহিলোঁ খালৈগাঁও ফিল্ডলৈ। তো আহি একদম অৱস্থা বেয়া আজি। প্ৰথম মই দুপাকহে দৌৰিব পাৰিলোঁ। মোৰ বেড লাক, মই ৰখি যাব লগা হ'ল কাৰণ বেবীটো হোৱাৰ পৰা দৌৰ একদম প্ৰেক্টিছ বন্ধ কৰি দিছিলোঁ। আজি বহুত দিনৰ মূৰত আকৌ আৰম্ভ কৰিছোঁ প্ৰেক্টিছ। তো মোৰ লগত আছে আন এগৰাকী মোৰ সহপাঠী। তো মই তেওঁকো আপোনালোকৰ লগত চিনাকি কৰাই দিম। সুনিতা দেৱী, কিবা এটা কৈ দিয়া, দৌৰি কেনেকুৱা লাগিছে, কিমান দিন হ'ল দৌৰিছা, কৈ দিয়া। 8 মিনিট 20 ছেকেণ্ডত সোমাই গৈছে। তো আৰু অকণমান আগবাঢ়িলে তেওঁ মানে পূৰা টাইম মেকআপ হৈ যাব। তো মোৰহে কি হয় আৰু ঠিক নাই, চাগে ইণ্টাৰভিউ দিব পাৰোঁ নে নোৱাৰোঁ আৰু কোনো ঠিৰাং নাই। তথাপিও মানে প্ৰেক্টিছটো কৰিছোঁ, নিজৰ কাৰণেও ভাল। সেইকাৰণে মই বেছিকৈ মানে চেষ্টা কৰা নাই, যিমান মই পাৰিছোঁ আৰু কৰিছোঁ। তো আপোনালোকে তাইক অকণমান আশীৰ্বাদ কৰিব যাতে তাইৰ সোনকালে হয়। আৰু মোৰতো কি হ'ব ঠিক নাই, তথাপি মানুহজনে কৈ আছে তেতিয়া খাব পাৰিম কোনোমতে। তো আমাৰ ইয়াত ভাস্কৰ আছে, ভাস্কৰে ড্ৰাইভ কৰি আছে। আমি আজি ভাস্কৰে লৈ গ'ল, সিহঁত দুটাটো সদায় যায়। আজি মোক লগ ধৰিলে, গ'ল ময়ো আজি এপাক দৌৰি আহোঁ। ভালকৈ আজি দৌৰিবলৈ আহি আমাৰ কি অৱস্থা হ'ল। কালি ৰাতিপুৱা যাম বুলি ভাবিছোঁ, যদি পাৰোঁ মই আপোনালোকক দেখাম। আকৌ ল'ৰাটো ঘৰত আছে, সি এতিয়া যাই পোৱাৰ পিছত কি ৰিয়েকশ্যন দিয়াটো তাৰো অলপ আপোনালোকক দেখাম। তো অকণমান গ'লেচোন। তো ফাইনেলি আমি ঘৰ পাই গ'লোহি। আহি পাইছোঁ, পূৰা ৰ'দ দি আছে। এয়া গেং দেখিছেনে, পূৰা বল খেলি আছে সিহঁতে, পূৰা বল খেল ভাটিবেলা ফুল এনজয় কৰি আছে সিহঁতে। সেয়া বল হাতত লৈ লওক। তোমাৰ দেউতাই দেখাৰ লগতে চিঞৰিলে, কি কৰি আছিলা তুমি? তুমি কি কৰি আছিলা? কান্দিছিলা নেকি? অঁ কান্দিছিলা? মাৰিছিল নেকি কোনোবাই? হে কোনোবাই মাৰিছিল নেকি? এতিয়া আমি দেউতিৰ লগত অকণ ওলাই আহিছোঁ। শুনা না দেউতি, দেউতি কিবা এটা কৈ দিয়া। হাই কৈ দিয়া, হাই হাই কৈ দিয়া, কৈ দিয়া, হাই কৈ দিয়া। এতিয়া পুখুৰী আহিছোঁ, হয়নে নহয়?